স্বনিৰ্ভৰশীল নাৰী যি আঁচনি আছিলে সেই নাৰী ইতিমধ্যে আপোনালোকৰ অন্তিম সময়সীমা বাহিৰ হৈ গ'ল। তাৰ পাছত আমি কি হৈছে এতিয়া আপোনালোকে এপ্লিকেশ্যনখন কেনেদৰে আপোনাৰ এপ্ৰুভ হৈছে নাই হোৱা তাৰ বিষয়ে জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আমাৰ ভিডিঅ'টো ভাল পায় তেনে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব, লগতে থকা বেল আইকন দবাই থ'ব। তেতিয়াহে আগন্তুক দিনত এনেকুৱা যি অসম চৰকাৰৰ আপোনাৰ আঁচনি থাকে সেই আঁচনিসমূহৰ অতি সোনকালে আপোনাৰ কাষৰ পাবগে সেই আঁচনিসমূহ। তেতিয়াহে আপুনি গম পাব যে এই স্বনিৰ্ভৰশীল আঁচনিৰ লগতে অন্য বিভিন্ন ধৰণৰ আঁচনি ইয়াতে আমাৰ চেনেলত উপলব্ধ হ'ব। লওকচোন এতিয়া আমি যাওঁ কেনেদৰে আপোনালোকক এই স্বনিৰ্ভৰশীল আঁচনি আপোনাৰ এপ্ৰুভ হৈছে নাই হোৱা তাৰ বিষয়ে জানো। আমি ইয়াতে অপশ্যন দেখা পাইছে, আপুনি লগইন অপশ্যনত যাব লাগিব। তাতে আপোনাৰ ইউজাৰ নেম, পাছৱৰ্ড আৰু কেপচাৰ কোড দিব লাগিব। ইউজাৰ নেম হৈছিলে আপুনি যেতিয়া অনলাইন কৰিছিলে তাতে এটা ইউজাৰ নেম হিচাপে দিছিলে আৰু পাছৱৰ্ড হিচাপে আপুনি নিজেই এটা ক্ৰিয়েট কৰি দিছিলে। সেই লগইন ID পাছৱৰ্ড লগইন কৰিয়ে আপুনি আপোনাৰ সেই এপ্লিকেশ্যনখন যি স্বনিৰ্ভৰশীল নাৰী আপোনাৰ এপ্ৰুভ হ'ল নাই সকলো তথ্য জানিব পাৰিব। ব'লক আমাৰ ভিডিঅ' সৈতে আপোনালোকে চাই থাকক শেষলৈকে, তেতিয়াহে আপুনি বুজি পাব আপোনাৰ এপ্লিকেশ্যনখন এপ্ৰুভ হৈছে নে নাই ৰিজেক্ট হৈছে। আমাৰ ভিডিঅ'ত আপোনালোকক আই বুটামত দি দিম স্বনিৰ্ভৰশীল নাৰী কি হয় সেই কথা জানিব, আৰু ডেছক্ৰিপশ্যনত সকলো লিংক দি দিম স্বনিৰ্ভৰশীল আঁচনিৰ বিষয়ে কি হয় কি কথা কেনেদৰে আপুনি এই স্কিমখিনি আপুনি পাবলৈ সক্ষম হৈছে। ইয়াত দেখা পাইছে আমি ৰেড চিনেৰে দেখাই দিছোঁ, আপোনালোকক এটা এটাকৈ চাই লওক। ইয়াতে আপুনি ইউজাৰ নেম হিচাপে আপুনি মোবাইল নম্বৰ দিব আৰু তলতে দেখিছে চুজ কৰিব ৰোলাৰ বুলি আছে, চুজ ৰোলাৰ, তাতে আপুনি ক্লিক কৰি ৱেভাৰ দি দিব। তাতে দিয়াৰ পাছত আপুনি তলত কেপচাৰ কোড দি লগইন কৰিব। আমি ইতিমধ্যে আপোনালোকক দেখাই গৈ আছোঁ এটা এটাকৈ কেনেদৰে আপোনালোকৰ স্বনিৰ্ভৰশীল আঁচনি এপ্ৰুভ হৈছে নাই হোৱা আপুনি জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলো ভিউৱাৰ্ছলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভিডিঅ'খিনি ইমান ধুনীয়াকৈ আপোনালোকে চাই গৈছে আৰু আপোনালোকৰ মৰম দি গৈছে, সঁচাকৈ আমি নথৈ আনন্দিত হৈছোঁ। যদি আমাৰ ভিডিঅ'খিনি আপোনালোকৰ বাবে উপযোগী বুলি ভাবে তেন্তে আপুনি শ্বেয়াৰ কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি ইতিমধ্যে দেখা পাইছে মোবাইল নাম্বাৰ দি লগইন কৰি পাছৱৰ্ড দি আমাৰ লগইন কৰিম। আপোনালোকে চাই থাকক এই ভিডিঅ'টো শেষলৈকে। দেখা পাইছে আমি ইতিমধ্যে লগইন হৈ গৈছোঁ। তাতে আপোনাৰ বিভিন্ন ধৰণৰ ছাৰ্ভিচ আহিছে দেখা পাইছে। আমি এডিট প্ৰফাইল, আপোনাৰ যদি কিবা ভুল হৈছিলে তেতিয়াও আপুনি এডিট কৰিব পাৰিব। যদি আপোনাৰ ফটো আৰু ডকুমেণ্টছ কিবা ভুলকৈ দিছিলে তেতিয়াও আপুনি আপলোড কৰিব পাৰিব। যদি আপোনাৰ বেংক পাছবুক ডিটেইলছ কিবা ভুল আছিলে তেতিয়াও আপলোড কৰিব পাৰিব। যদি আপোনাৰ পাছৱৰ্ড চেঞ্জ কৰে সেইটোও পাৰিব। আৰু লোন ডিটেইলছ বোলা হয়, লোন ডিটেইলছ যদি আপোনাৰ কিবা ভুল হৈছে সকলো মানে ইয়াতে ভুল হোৱাখিনি আপুনি দিব পাৰিব। আমি কাৰ চিনে দেখাই দিছোঁ, দেখিছে এপ্লিকেশ্যন ষ্টেটাছ এপ্ৰুভ প্ৰিণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এইখনেই হ'ল আপোনাৰ যিখন চাৰ্টিফিকেট স্বনিৰ্ভৰশীল আঁচনিৰ যি চাৰ্টিফিকেট আছিলে সেই আপোনাৰ ইতিমধ্যে আমাৰ এই চাৰ্টিফিকেটখন এপ্ৰুভ হৈ গৈছে। আপোনালোকৰ যদি এনেদৰে আহে এপ্ৰুভ বুলি তেতিয়াহে আপুনি গম পাব যে আপোনাৰ স্বনিৰ্ভৰশীল যি আঁচনি এপ্লাই কৰিছিলে সেই আঁচনিখন আপোনাৰ বাবে গ্ৰহণযোগ্য হৈছে, যি হস্ততাঁত বস্ত্ৰশিল্পৰ দ্বাৰা। তাৰপিছতে আপুনি সেয়া ছাইডত আপুনি দেখাই আছোঁ দেখিছে সোঁহাতে এপ্ৰুভ ডেট দিছে আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছে। এনেকুৱা এখন চাৰ্টিফিকেট আপুনি প্ৰিণ্ট আউট কৰি ৰাখি থ'ব, তেতিয়াহে আগন্তুক দিনত আপুনি যি ইয়ান পাছবুকৰ বিষয়ে আমি দ্বিতীয়বাৰ আপোনাক ভিডিঅ' দিম। ইয়ান পাছবুক কি হয় কি কথা কেনেদৰে আপুনি এপ্লাই কৰিব পাৰিব, ক'ত এপ্লাই কৰিব পাৰিব আৰু ইয়ান পাছবুকৰ দ্বাৰা কি আপোনাৰ সুবিধা হ'ব। আমি দেখাই গৈছোঁ লোন ডিটেইলছ কেনেদৰে আমি আপলোড কৰিছোঁ। দেখা পাইছে ইয়াতে যদি লোন ডিটেইলছ আপোনাৰ কিবা ভুল হৈছিলে আপডেট কৰি দিব পাৰিব। আমি এপ্লিকেশ্যন ফৰ্মখন যদি আপোনাৰ হেৰাই গৈছে তথাপিও আপুনি ইয়াত প্ৰিণ্ট কৰি ল'ব পাৰিব। আৰু আমি দেখাই গৈছোঁ কেনেদৰে আপুনি ডকুমেণ্টছ আপলোড কৰিব পাৰিব। যদি আপুনি ৰিআপলোড কৰে ৰিআপলোড কৰিব পাৰিব। তেনেদৰে আপুনি এই এপ্লিকেশ্যনখন প্ৰিণ্ট কৰিব পাৰিব আৰু আপডেট কৰিব পাৰিব। বেংক ডিটেইলছো লাগিলে আপুনি আপডেট কৰিব পাৰিব। তেনেকুৱা ধৰণে এইখিনি আপুনি আপডেট কৰি লওক সোনকালে, আৰু কিছুদিনৰ পাছতে সেই আপডেটেশ্যন যি ছিষ্টেম থাকিব সেই আপডেটেশ্যন ছিষ্টেম আপোনাৰ বন্ধ কৰি দিয়া যাব। সেয়েহে খৰধৰ কৰি এই আঁচনিৰ লগত যি জড়িত হৈ আছে সকলোৱে এই আঁচনি আপোনালোকে কাম কৰি লওক। আমাৰ ভিডিঅ'টো যদি ভাল পাইছে আপুনি শ্বেয়াৰ কৰি দিব, আপোনাৰ লগতে আপোনাৰ 10জনে যাতে এই সুবিধা হয়, এই যাতে বঞ্চিত হৈ নাযায় তেখেত। শেষত সকলো ভিউৱাৰ্ছলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ভিডিঅ'টো ইমান সুন্দৰকৈ শেষলৈকে চাই থকাৰ বাবে। আগন্তুক দিনত আমাৰ ভিডিঅ'খিনি আপোনালোকক চাই থাকিব বুলি আশা কৰি, আৰু যদি আপুনি ভিডিঅ'খিনি ভাল পায় তেনে আপুনি শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।